নমস্কাৰ আৱাৰ নৰ্থ ইষ্ট চাই থকাৰ বাবে ধন্যবাদ আৰু ষ্টুডিঅ'ত মই অনিন্দিতা মাতাল অৱস্থাৰে চলোৱা গাড়ীৰে 9জনকৈ লোকক মহতিয়াই আহত কৰা মডেল ৰাজকন্যা বৰুৱাক বৃহস্পতিবাৰে আদালতত হাজিৰ কৰোৱা হ'ব একেটা অভিযোগতে দ্বিতীয়বাৰৰ বাবে গ্ৰেপ্তাৰ হয় জামিনবিহীন ধাৰাত বন্দী হৈ পৰা মডেল গৰাকীয়ে এইবাৰ সহজে জামিন লাভ কৰাৰ সম্ভাৱনা কম ইয়াৰ পূৰ্বে গ্ৰেপ্তাৰ হওঁতে তেওঁ ঘটনাৰ 24 ঘণ্টা নহওঁতেই আদালতৰ জৰিয়তে জামিন লাভ কৰিছিল ইয়ে দিছপুৰ আৰক্ষীৰ ভাৱমূৰ্তি ভালেখিনি ম্লান কৰে ইফালে জিএনআইচিৰ পৰা গ্ৰেপ্তাৰ কৰি স্বাস্থ্য পৰীক্ষাৰ অন্তত দিছপুৰ আৰক্ষীয়ে কালিয়ে অসুস্থতাৰ ভাও জুৰি থকা ৰাজকন্যাক অপৰাধৰ পাছত ঠিকনা কি হয় সেয়া দেখুৱাই দিয়ে মদগৰ্বী ৰাজকন্যাক নিশাটো দিছপুৰ থানাৰ লকআপত কটাবলগীয়া হয় নিউজ ডেস্ক ৰিপৰ্ট আৱাৰ নৰ্থ ইষ্ট কালি আপুনি গাড়ী চলাইছিলে যিহেতু কি হৈছিলে কওকচোন অকণমান আপুনি কিয় এতিয়া নিউজৰ পৰা আহিছে আপোনালোকে অকণ শান্তিৰে এৰি দিব নোৱাৰে নেকি মানুহক দেখিছেনে মোৰ গাটো ভাল নহয় আপুনি চলোৱা গাড়ীখনৰ কাৰণে বহুকেইজন মানুহ জখম হৈছে আপুনি সেই ক্ষেত্ৰত কেনেকে হ'ল ভুলটো কাৰ আচলতে এক্সিডেণ্টত কাৰ ভুল থাকে আপুনি সেনেকে মোৰ পাৰ্মিশ্যন নোহোৱাকে মোৰ ভিডিঅ' নল'বতে মই পুলিচ কেছ কৰি দিম কিন্তু আপুনি মোৰ পাৰ্মিশ্যন নোহোৱাকে সেনেকে মোৰ ভিডিঅ' নল'ব আপুনি পাব্লিছ কৰিব নোৱাৰে মই কৈ দিছো ভিডিঅ'ত আপুনি পাব্লিছ কৰিব নোৱাৰে আপোনাৰ আমি মুখখন দেখাব নহয় নোৱাৰো আপুনি মোৰ মুখখন দেখুওৱা নহয় আপুনি যদি পাব্লিছ কৰে মই এটা ল চুট ফাইল কৰি আছো আপোনাৰ ৰাইট নাই মোৰ পৰা এনেকে আপুনি মোৰ পাৰ্মিশ্যন নোহোৱাকে আপুনি ভিডিঅ' ল'ব নোৱাৰে কি কথা ক'ব লাগে আপোনাৰ ৰাইট নাই মোৰ পাৰ্মিশ্যন নোহোৱাকে মোৰ লয়াৰৰ এগেইনষ্ট আপুনি আপুনি কোন আপুনি কোন মোৰ পাৰ্মিশ্যন আছে পুলিচে পাৰ্মিশ্যন দিছে আপোনাৰ মুখ আমি নেদেখাওঁ